हेलो गाइज गुड मर्निंग आकाश पेकु ब्लगলৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আজি যেহেতু 31 ডিসেম্বৰ আজি মানে অন্তিম দিন মানে 2022 চনটো শেষ দিন আজি তাকে লৈ আজি পাৰ্টি এটা ৰাখিছো আমি সবেই তাকে আজি এতিয়া বৰ্তমান ভালে কুশলে যোৱালো হেতু কাৰণে আজি তাক হেক ত্যাগ দিব লাগিব যাতে যেহেতু নক আমাৰ 2022 চনটো বেয়াকে নাই যোৱা ভালকে গ'ল। এতিয়া বৰ্তমান আমি পাৰ্টি ডেকোৰেশ্যন আপোনালোকক দেখাই দি আছো কেনেকৈ আমি বনাম এতিয়া চাই থাকক তেতিয়া ভিডিঅ' পিকনিকৰ প্লেচটো এইটোৱে হ'ল ইয়াতে আজি খাম আমি ডেকোৰেশ্যনটো বনাই আছোঁ এতিয়া বৰ্তমান চাই থাকক তেতিয়াহ'লে। আমাৰ ডেকোৰেশ্যনটো হৈ গ'ল এতিয়া বৰ্তমান এয়া এইবোৰ চব খৰি চৰি ফালি আছে ধুনীয়াকৈ লাইট চাইট ফিটিং কৰি দিম এতিয়া চাব। আমাৰ অলৰেডি ডেকোৰেশ্যনটো হৈ গ'ল এতিয়া বৰ্তমান সন্ধিয়া হৈছে আৰু ৰাতি ভিউটো চাব ইয়াতকৈ ভাল লাগিব। এতিয়া লাইট চাইট পূৰা ফিটিং কৰি দিছোঁ এতিয়া ভালকৈ নেদেখাম ৰাতি চালে ভালকৈ দেখি পাব। হৈ গ'ল এতিয়া বৰ্তমান বজাৰ যাওঁ বজাৰ চজাৰ কৰি আহোঁগৈ এতিয়া চবেই এতিয়া গোটেইকেইটা আমাৰ মানুহকেইটা আছে ইয়াতে এতিয়া এয়া আমাৰ গোটেই পাৰ্টনাৰকেইটা এইফালে এতিয়া বজাৰ কি বস্তু বজাৰ কৰোঁ এতিয়া চাই লওক আপোনালোকে। আমি এতিয়া বজাৰ চজাৰ কৰি মেলি আহি আছোঁ এতিয়া যাওঁ আমাৰ পাৰ্টনাৰকেইটা গোটেইকেইটা আহি আছে এইকেইটা গোটেইকেইটা আজি পিকনিকৰ যিমানকেইটা মানুহ আছে আৰু আছে বাৰু এতিয়া আহি আছে আণ্টি বজাৰ কৰিব গৈছে বেলেগ বজাৰ কিবা কৰিবি নেকি তই পাৰ্টিৰ বিষয়ে? আজি পাৰ্টি পুৰা ধামাকা হ'ব গৈ আছে আপোনালোকে চাই থাকক পুৰা বিহু নাচি পুৰা একদম মানে লাষ্ট ডিচেম্বৰ 31 ডিচেম্বৰ পুৰা ফাৰ্ষ্ট মানে লাষ্ট ডিচেম্বৰত তাৰমানে আমি হাঁহি ফূৰ্তিয়ে যাম হয়তো আৰু এনেকুৱা দিন আকৌ পাম নে নাপাম নাজানো আৰু কিন্তু এইবাৰ যিমান পাৰিছোঁ যেতিয়া আৰু হাঁহি ফূৰ্তিয়ে যাম আৰু পুৰা মাংস চাংস লৈ আপোনালোকে চাব বুলি আশা কৰিছোঁ। চাওক কিমান ধুনীয়া হৈছে ডেকোৰেশ্যনটো আমাৰ লাইট ফিটিং কৰি আছে এতিয়াও অলপ বাকী আছে লাইট ফিটিং কৰিবলৈ আপোনালোক চাৰিওফালে দেখাই দি আছোঁ ধুনীয়া লাইট ফিটিং কৰি দিছোঁ এতিয়া। জুই পৰাই আছে এইফালে হাই কৰি দে আকৌ তহঁতি আমাৰ এইফালে কিমান ধুনীয়া হৈছে ডেকোৰেশ্যনটো চাওক কিমান ভাল লাগিছে চাবলৈ লাইট ফিটিং কৰি আছে এতিয়া হাই হেই গাইছ এতিয়া আমাৰ খানা বনোৱা আৰম্ভ হৈ গৈছে আৰু বৰ্তমান এতিয়া এইফালে আমাৰ ৰান্ধনীয়া খানা পূৰা মানে চব্জি কাটি আছে মাংস পূৰা ৰেডি হৈ গ'ল পিঁয়াজ চিয়াজ কাটি আছে চাওক এতিয়া মাংস এইফালে মাংস পূৰা কিবা কৰি আছে এইটো নালিত শিঙি আছে আমাৰ এইটো ট্ৰেডিশ্যনেল কি বুলি কয় এইটো আমাৰ আপং লোকেল আপং এইটো আৰু এইফালে ধুনীয়া চুনীয়া দি ধুনীয়াকৈ এতিয়া একদম পূৰা কাটি আছে এতিয়া ধুনীয়াকৈ বাঁহৰ চুঙাত বনাই এতিয়া আপোনালোক দেখাই দি আছোঁ এতিয়া আপোনালোকে চাই থাকক। এইফালে আমাৰ লাই শাক ধুই আছে এয়া চাওক চাবি হাই তুমি আছো আৰু মন আছে সবা মানে আৰু মন আছে নালাগে আৰু হ'ব আছে এইখিনি এই গামলাটোতে চাকি বেলা আছে দে ধৰি আছে যা মোক আনি হেল্ল আৰু আছে মানে পাৰ্টি বুলি ভাইও এই আমাৰ মাংস পুৰা পেকিং হৈ আছে এতিয়া চুঙাত ভৰাব এতিয়া
এটা কাম কৰে দীপু মোৰটো লওক লংকটোৰ পৰা আকৌ লাহে আৰু ভৰাবিনে এই মানে ভৰাই নেকি মেও দাং ঐ মেও মুখখনত লৈ দে মুখখনত ল না কৰিবলৈ চাওক এইটো মাংস শুনি নাপায় এইফালে আমাৰ মাংস চব্জি বনাই আছে এইফালে ৰান্ধনীয়ে বনাই আছে এইফালে হেল্ল' আমাৰ গৰম হাম চব্জি বনাই আলুটো দি দিয়া জলদি যা ঐ আলু নাই দিয়া সেই গাইছ আৰু 12টা বাজিবলৈ আৰু বেছি টাইম নাই চাওক আপোনাৰ ঘড়ীটো দেখাই দি আছোঁ এতিয়া বৰ্তমান 11টা 14 হৈছে আৰু বেছি টাইম নাই আৰু মানে নতুন বছৰ ইনভাইট কৰিবৰ কাৰণে আমি এতিয়া বৰ্তমান অপেক্ষা কৰি আছোঁ আপোনাৰ ভিডিঅ'টো শেষলৈকে চাব ভাল পাব হে গাইছ এতিয়া বৰ্তমান আমাৰ গোটেই পাৰ্টনাৰ গাই নাচি আছে এতিয়া চাই লওক এইফালে পূৰা নাচি আছে চাওক গোটেই নিচলা হৈ নাচি আছে এতিয়া বৰ্তমান ভিডিঅ' শেষলৈকে চাব আপোনালোকে মজা পাব গাইছ এতিয়ালৈকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব এতিয়া পূৰা নাচি আছে চাওক এইফালে খা এইফালে এনজয় কৰ পূৰা এনজয় কৰ হেই গাইছ আৰু 2023 চনটো সোমাবলৈ আৰু বেছি টাইম নাই আৰু 5 মিনিটমান আছে আপোনাৰ টাইমটো দেখাই দি আছোঁ এই চাওক আৰু 5 মিনিট আছে এইফালে আছে চাই লওক ভালকৈ চাই লওক এইফালে আমাৰ পাৰ্টনাৰ পূৰা নাচি আছে এতিয়া বৰ্তমান আপোনালোকৰ 2023 চনটো এতিয়া বৰ্তমান আমি আদৰিব লাগিব সেইটো কাৰণে আপোনালোক চাই দিব ভিডিঅ'টো শেষলৈকে সেই গাইছ এটা 2 মিনিট আছে আৰু বেছি টাইম নাই আৰু এইফালে 2 মিনিট দেখাই দি আছোঁ আপোনালোকক এই চাওক 2 মিনিট আছে আৰু বেছি টাইম নাই আৰু তেতিয়া আমি 2023 চনটো আমি আদৰিব লাগিব যেনেকৈ আমি আদৰিব লাগিব এতিয়া বৰ্তমান আপোনাৰ ভিডিঅ'টো চাই থাকক এতিয়া এইফালে আমাৰ পাৰ্টনাৰ নাচি আছে পূৰা নাচি আছে এতিয়া বৰ্তমান সেই গাইছ এতিয়া বৰ্তমান 12টা বাজি গ'ল হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ গাইছ 2023 হেপী নিউ ইয়েৰ হেপী জানুৱাৰী আপোনালোকে শুভেচ্ছা হেপী এইফালে আমাৰ হেপী নিউ ইয়েৰ পূৰা একদম ৰেডি হৈ গ'ল পাৰ্টনাৰ পূৰা নাচি পূৰা বিন্দাছ হৈ আছে এইফালে গোটেই পাৰ্টনাৰ ৰখি আছে এইফালে হেপী নিউ ইয়েৰ আপোনাৰ সকলোকে হেপী নিউ ইয়েৰ জনালোঁ এতিয়া 2023 চনটো সোমাই গ'ল এতিয়া আপোনালোক ভেৰি হেপী নিউ ইয়েৰ আপোনাৰ সকলোকে শুভেচ্ছা থাকিল হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ আপোনাৰ সকলোকে 2023 চনটো আদৰিবৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছোঁ যাতে আপোনালোকে 2023 চনটো আপোনালোকে ভালকৈ আদৰি লয় আজি বৰ্তমান এতিয়া বৰ্তমান টাইমটো আপোনালোক দেখাই দি আছোঁ ৰ'বই চাই লওক এতিয়া বৰ্তমান আপোনালোকে টাইমটো 12টা 15 হৈ গ'ল এতিয়ালৈকে টাইমটো আপোনাৰ নতুন বছৰ শুভেচ্ছা জনাই মোৰ ফালৰ পৰা আপোনাৰ সকলোকে আন্তৰিক শুভেচ্ছা থাকিল নতুন বছৰৰ কাৰণে এতিয়া বৰ্তমান ভিডিঅ' মই আৰু বেছি দীঘল নকৰোঁ ইয়াৰ পৰা ভিডিঅ'টো আপোনাৰ সামৰণি ধৰিছোঁ বাই বাই এতিয়া বৰ্তমান 12টা বাজি যেতিয়া মই এতিয়া বৰ্তমান আপোনালোকক সকলোকে গুড মৰ্ণিং দিছোঁ যাতে ভৱিষ্যত আপোনালোক বাই টাটা গুড মৰ্ণিং